ভূতৰ কাহিনীৰ অনুৰাগী আৰু ৰাজস্থানৰ ভানগড়ৰ কথা শুনা নাই এইটো অলপ বিশ্বাস কৰিব টান ভাৰতৰ আটাইতকৈ হণ্টেড ফৰ্টৰ ভিতৰত অন্যতম ভানগড়ে ঘোষ্টবাষ্টাৰ্ছ আৰু টুৰিষ্টসকলক আকৰ্ষিত কৰিছে যিসকলে মনত মাত্ৰ এটা প্ৰশ্নলৈ ভানগড়ত প্ৰৱেশ কৰে ইজ দিছ প্লেচ হণ্টেড কোৱা হয় যে ৰাজস্থান এখন এনেকুৱা ঠাই যাৰ প্ৰতিটো কোণত কিবা নহয় কিবা কাহিনী বা ৰহস্য লুকাই আছে আৰু আজিৰ ভিডিঅ'টো ৰাজস্থানৰ এনেকুৱা এটা দুৰ্গৰ বিষয়ে যাৰ কাহিনী ক'ৰ পৰা আৰম্ভ হৈছিল আৰু কেতিয়া শেষ হৈছিল কোনেও নাজানে কিন্তু যেতিয়াই ভাৰতৰ সকলোতকৈ ভৌতিক আৰু অভিশপ্ত ঠাইৰ নাম লোৱা হয় তেতিয়া ভানগড় ফৰ্টৰ নাম প্ৰথমতে লোৱা হয় কোৱা হয় যে এই ঠাই আত্মা আৰু ভূতপ্ৰেতৰ কবলত আছে আনকি ভাৰতীয় পুৰাতত্ত্ব বিভাগে সূৰ্যাস্তৰ পাছত আৰু সূৰ্যোদয়ৰ আগত ভানগড়ত প্ৰৱেশ আইনগতভাৱে নিষিদ্ধ কৰি দিছে অৰ্থাৎ সন্ধিয়া 4-5 বজাত ভানগড়ৰ দুৱাৰ বন্ধ হৈ যায় আৰু সূৰ্যাস্তৰ পাছত কোনো মানুহকে প্ৰৱেশৰ অনুমতি দিয়া নহয় কোৱা হয় যে এই সময়ত বন্ধ গেটৰ ভিতৰত আত্মা বিচৰণ কৰি ফুৰে আৰু সেই ঠাইখন পেৰানৰ্মেল এক্টিভিটিছৰ কেন্দ্ৰবিন্দু হৈ পৰে আনকি স্থানীয় লোকৰ অনুসৰি যিয়ে আন্ধাৰ হোৱাৰ পাছত ইয়াৰ ভিতৰলৈ গৈছে তেওঁলোক কেতিয়াও জীৱিত অৱস্থাত ঘূৰি অহা নাই আৰু যিসকল আহিছে তেওঁলোক সুস্থ অৱস্থাত ঘূৰি অহা নাই বহুতে কয় যে ভানগড়ত প্ৰৱেশ কৰাৰ লগে লগে তেওঁলোকে এনজিএছ আৰু ৰেষ্টলেছ ফিল কৰিব ধৰে আনকি কিছুমান ভিজিটৰ্ছে এইটোও কয় যে ইয়াৰ ভিতৰত তেওঁলোকে উইয়াৰ্ড অনুভৱ কৰে যেন কোনোবাই তেওঁলোকৰ পিছে পিছে ঘূৰি ফুৰিছে আৰু এইটোৱে সেইটো কাৰণ যাৰ বাবে এই দুৰ্গৰ ইমান জনপ্ৰিয়তা থকা স্বত্তেও টুৰিষ্টে দুৰ্গৰ চৌহদত বেছি সময় কটোৱাৰ পৰা বিৰত থাকে ভানগড় এনেকুৱা এখন ঠাই য'ত আপুনি আনকি চাইনবোৰ্ডো দেখা পাব য'ত সূৰ্যাস্তৰ পাছত তাত নাথাকিব বুলি সকীয়াই দিয়া হৈছে আৰু যেতিয়া চৰকাৰে আপোনাক কিছুমান বিশেষ ঠাইৰ পৰা আঁতৰি থাকিবলৈ কয় then there is something that's not right ভানগড় আৰু ইয়াৰ দৰ্শনাৰ্থীসকলক কেন্দ্ৰ কৰি বহুতো ভয়ংকৰ কাহিনী পোৱা যায় স্থানীয় লোকৰ অনুসৰি এবাৰ 3জন ল'ৰাই ভানগড়ত সঁচাকৈ ভূতপ্ৰেত আছে নেকি চাবলৈ সূৰ্যাস্তৰ পাছত ভানগড়ত থকাৰ সিদ্ধান্ত ল'লে আৰু তাৰ পাছত যি হ'ল আপুনি কল্পনাও কৰিব নোৱাৰে লগত টৰ্চ থকা স্বত্তেও তিনিও বন্ধুৰ এজন কুৱাত পৰি যায় যেনে তেনে 2 বন্ধুই লগৰজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায় কিন্তু আশ্চৰ্যজনক কথাটো কি জানেনে চিকিৎসালয়লৈ গৈ থকা অৱস্থাতে তিনিও বন্ধুৰ পথ দুৰ্ঘটনাত মৃত্যু হয় তেওঁলোকৰ লগত আচলতে কি হৈছিল বা কি দেখিছিল এই কথা কোনেও নাজানে কিন্তু এই কথা কিমান সত্য এয়াতো মই নাজানো কিন্তু এটা সঁচা কথা হ'ল যে আজিৰ এই ভিডিঅ'টো স্পন্সৰ কৰিছে স্কিলেজে স্কিলেজ ক্ৰিয়েটিভ একাডেমি হৈছে এনেকুৱা এটা প্লেটফৰ্ম য'ত আপুনি আপোনাৰ ক্ৰিয়েটিভিটি এক্সপ্ল'ৰ কৰিব পাৰিব যদি আপোনালোকে আমাৰ দৰে ভিডিঅ' বনাব বিচাৰে তেন্তে স্কিলেজ ক্ৰিয়েটিভ একাডেমিৰ ফ্ৰী ভিডিঅ' এডিটিং ৱৰ্কশ্বপত জইন কৰিব পাৰে আৰু ইয়াৰ বাবে তলত থকা ডেছক্ৰিপশ্যন বক্সৰ লিংকৰ পৰা আপোনালোকে ৰেজিষ্টাৰ কৰিব পাৰে এতিয়া আহিছোঁ কাহিনীৰ মাজলৈ ভানগড় হণ্টেড হোৱাৰ আচল ৰহস্য আজিও কোনেও নাজানে যদিও দুটা কাহিনী খুবেই প্ৰসিদ্ধ তাৰে যিটো প্ৰথম কাহিনী সেইটো গুৰু বালুনাথৰ লগত জড়িত কোৱা হয় যে যেতিয়া আমেৰৰ ৰজা ভগৱান দাসে ভানগড় দুৰ্গ নিৰ্মাণ কৰি আছিল তাতেই কিছু দূৰত গুৰু বালুনাথ নামৰ এজন সন্যাসীয়ে ধ্যান কৰা কৰিছিল যেতিয়া ৰজাই তেওঁক তাত দুৰ্গ নিৰ্মাণ কৰিব বিচাৰে বুলি অনুৰোধ কৰিছিল তেতিয়া ঋষিয়ে এটা চৰ্তত সন্মতি দিছিল যে দুৰ্গৰ ছায়াই যাতে দিনৰ কোনো সময়তে তেওঁক স্পৰ্শ নকৰে আৰু ৰজাই কথা দিলে যে তেওঁ এই কথাৰ ধ্যান ৰাখিব কিন্তু দুখৰ বিষয় যে কেৱল 2টা প্ৰজন্মহে এই কথাৰ ধ্যান ৰাখিলে কোৱা হয় যে যেতিয়া তৃতীয় প্ৰজন্মৰ ৰাজ্যভাৰ হাতত ল'লে তেতিয়া তেওঁলোকে এই কথা চিৰিয়াছলি নল'লে আৰু দুৰ্গৰ উচ্চতা বঢ়াই দিলে যাৰ বাবে দুৰ্গৰ ছায়া গুৰু বালুনাথৰ ওচৰ পালেগৈ আৰু এই কথাত শুদ্ধ হৈ তেওঁ ভানগড়ক অভিশাপ দিয়ে যে ভানগড় ধ্বংস হৈ যাব কোৱা হয় যে বালুনাথৰ এই অভিশাপৰ বাবে ভানগড় ধ্বংসস্তূপত পৰিণত হৈ গ'ল আৰু কোৱা হয় যে 1783 চনত যিটো চালিচা আকাল আহিছিল য'ত মৃতকৰ সংখ্যা কোটিৰ ভিতৰত আছিল সেয়াও গুৰু বালুনাথৰ অভিশাপৰে প্ৰভাৱ আছিল আৰু ইয়াৰ পাছত এনেকুৱা নহয় যে কোনেও ইয়াত থাকিবলৈ লোৱা নাই কিন্তু কোৱা হয় যে যোনে ইয়াত নতুন ঘৰ বনাব চেষ্টা কৰিছে তেওঁলোকৰ ঘৰৰ চালি কেতিয়াও নিটিকে আৰু সদায় পৰি যায় আৰু স্থানীয় লোকৰ অনুসৰি এই ঘৰবোৰৰ ওপৰত চালি নিৰ্মাণ কৰাটো সম্ভৱ নহয় আৰু কিবাকে এখন নিৰ্মাণ কৰিলেও ই ভাঙি যায় আৰু এনে কাৰ্যত পূৰ্বতে বহু লোকৰ মৃত্যু হৈছে ইয়াৰ বাদেও আৰু এটা কাহিনী আছে যিটো আটাইতকৈ বেছি বিশ্বাস কৰা হয় আৰু সেই কাহিনী জড়িত হৈ আছে এগৰাকী ৰাজকুমাৰীৰ লগত কোৱা হয় যে ভানগড়ত এগৰাকী ৰাজকুমাৰী আছিল যাৰ নাম আছিল ৰত্নাৱতী আছিল অত্যন্ত ধুনীয়া আৰু সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ যেতিয়া ৰত্নাৱতী 18 বছৰ হয় তেতিয়া তেওঁলৈ আন অঞ্চলৰ বিভিন্ন ৰাজকুমাৰৰ পৰা বিবাহৰ প্ৰস্তাৱ আহিবলৈ ধৰিলে
কিন্তু ৰজা মহাৰাজাৰ উপৰিও সেই অঞ্চলত এনেকুৱা এজন ব্যক্তি আছিল যি ৰাজকুমাৰীৰ প্ৰেমত বলিয়া আছিল। সেইজন আছিল সিংহা নামৰ এজন তান্ত্ৰিক। আৰু সিংহাই ৰাজকুমাৰীক যিকোনো প্ৰকাৰে নিজৰ কৰিব বিচাৰিছিল। কিন্তু সিংহাই ভালকৈ জানিছিল যে তেওঁ ৰাজকুমাৰীক এইদৰে কেতিয়াও পাব নোৱাৰে। আৰু সেয়েহে সিংহিয়াই ৰাজকুমাৰীক পাবলৈ বেলেগ উপায় বিচাৰি উলিয়ালে। এতিয়া কেৱল সিংহাৰ অপেক্ষা আছিল সঠিক সময়ৰ বাবে। এদিন তেওঁ দেখিলে যে ৰাজকুমাৰী ৰত্নাৱতীৰ দাসীয়ে ৰাজকুমাৰীৰ বাবে বজাৰত তেল কিনিব আহিছে। আৰু যেতিয়া দাসীয়ে তেল কিনি উভতি যাবলৈ ওলাইছিল, তেতিয়া সিংহাই কিবা বাহানাৰে দাসীক ৰখালে। আৰু যিহেতু তেওঁ তন্ত্ৰ মন্ত্ৰত পাকৈত আছিল, সেয়ে মনে মনে সেই তেলত কলা যাদু কৰি দিলে। যি তেল লগোৱাৰ পাছত ৰাজকুমাৰী নিজেই সিংহাৰ ওচৰত সমৰ্পণ কৰিলেহেঁতেন। কিন্তু যিহেতু ৰত্নাৱতী নিজেও কলা যাদুত পাকৈত আছিল, সেয়ে দাসীয়ে তেলখিনি দিয়াৰ লগে লগে তেওঁ ধৰিব পাৰিলে যে ইয়াত কিবা এটা গণ্ডগোল আছে। আৰু লগে লগে তেলৰ বটলটো দলিয়াই দিয়ে, যিটো এটা শিলত লাগি ভাঙি যায়। কিন্তু যিটো শিলত লাগি বটলটো ভাঙিল, তাৰ ভিতৰতে গোটেই কলা যাদু তন্ত্ৰ মন্ত্ৰ সোমাই গ'ল। আৰু তাৰ পাছত হ'ল এইটো যে এতিয়া শিলটো নিজে নিজে বাগৰি তান্ত্ৰিক সিংহাৰ ওচৰ পালেগৈ। আৰু শিলটো দেখি সিংহাৰ বুজিব বাকী নাথাকিল যে এয়া তাৰেই কু অভিপ্ৰায়ৰ পৰিণতি। আৰু কিবা এটা কৰাৰ আগতেই শিলটো সিংহাক চেপি ধৰিলে। কিন্তু মৃত্যুৰ আগতে সিংহে অভিশাপ দি গ'ল যে ৰাজকুমাৰী ৰত্নাৱতীৰ লগতে সমস্ত ভাংগৰৰ লোকৰ ভয়ংকৰ মৃত্যু হ'ব। আৰু এই লোকসকলৰ আত্মাই কেতিয়াও মুক্তি নাপায়। এই অভিশাপ দি সিংহাটো মৰি গ'ল। কিন্তু কোৱা হয় যে সিংহাৰ মৃত্যুৰ ঠিক পিছৰ বছৰতে ভাংগৰ আৰু আজেবগড়ৰ মাজত ভয়ংকৰ যুদ্ধ হয়, য'ত ৰাজকুমাৰী ৰত্নাৱতীৰ লগতে ৰাজপ্ৰসাদৰ সকলো প্ৰজাৰ মৃত্যু হয় আৰু ভাংগৰ ধ্বংস হৈ যায়। যদিও ইতিহাসত ক'তো ভাংগৰ আৰু আজেবগড়ৰ মাজত হোৱা যুদ্ধৰ কথা উল্লেখ নাই, কিন্তু বহু যুগৰ পৰা এই কাহিনীয়ে মানুহ শুনি আহিছে আৰু শুনাই আহিছে। কোৱা হয় যে ভাংগৰৰ যুদ্ধত মৃত্যু হোৱা সকলো মানুহৰ আত্মা আজিও ইয়াত উপস্থিত আছে। ভাংগৰত আজিও ৰাতি সদায় বজাৰ বহে, ধ্বংস হৈ যোৱা ঘৰবোৰ থিয় হৈ যায়। ভিতৰত আজিও ৰজাৰ দৰবাৰ বহে আৰু আজিও ৰজাই নিজৰ ৰায় শুনায়। স্থানীয় লোকৰ অনুসৰি তেওঁলোকে ৰাতি ভিতৰৰ পৰা কাৰোবাৰ চিঞৰ শুনিবলৈ পায়, কেতিয়াবা যদি হাঁহা শব্দ, কেতিয়াবা আকৌ ঘুঙুৰুৰ শব্দ। দিনত ভাংগৰলৈ ফুৰিব যোৱা লোকসকলৰ বহুতে কয় যে তেওঁলোকৰ এনেকুৱা অনুভৱ হৈছে যেন কোনোবাই তেওঁলোকৰ পিছা কৰি আছে, যেন তাত এক অদৃশ্য শক্তি আছে। ভাংগৰত যিটো নৰ্তকীসকলৰ হাবেলী আছে, তাৰ পৰা কোনোবাই ঘুঙুৰু বজোৱাৰ শব্দও শুনা পাইছে। আৰু কোনোবাই কয় যে যেতিয়া তেওঁলোকে ৰাজকুমাৰী ৰত্নাৱতীৰ কোঠাত গৈছিল, তাত তেওঁক কোনোবাই থাপৰ মৰা যেন অনুভৱ হৈছিল। ভাংগৰক লৈ এইদৰে বহুতেই নিজৰ নিজৰ মত ৰাখিছে। কিন্তু আপুনি কওক, আপুনি কি ভাবে? সঁচাকৈ ভাংগৰ প্ৰেতাত্মাৰ কবলত আছে নেকি? সঁচাকৈ ভাংগৰত আজিও ৰাজকুমাৰী ৰত্নাৱতীৰ আত্মা আছে নেকি? আৰু যদি আছে, তে তেওঁলোকে কেতিয়াও এই অভিশাপৰ পৰা মুক্তি নাপায় নেকি? নে এইবোৰ কথা জানি আপোনাৰো এবাৰ ভাংগৰলৈ যাব ইচ্ছা আছে? আমাক কমেণ্ট ছেকশ্যনত জনাব। লগতে আপোনাৰো যদি কিবা তেনেকুৱা অভিজ্ঞতা আছে, আমাক লিখি পঠিয়াব নাপাহৰিব। আমি আগলৈ এনেধৰণৰ ভিডিঅ' আনি থাকিম। তাৰ বাবে চাই থাকিব প্ৰহেলিকা দ্য আনছল্ভড ছিক্ৰেটছ।